বি পি এফ প্ৰস্তুত আমাক ৰেলি টেলি মিটিং চিটিং কৰিব দিয়া নাই সেইটো বেলেগ কথা কিন্তু আমাৰ ৱৰ্কাৰসকলে গাঁৱে ভূঞে সোমাই আছে আৰু ইউ পি পি এলৰ যিটো এণ্টি ইনকামবেঞ্চি 15 বছৰৰ বি পি এফৰ যিটো ইনকামবেঞ্চি আছিলে এণ্টি ইনকামবেঞ্চি আছিলে এতিয়া 3 বছৰত ইউ পি পি এলৰ আমাৰকে 100 গুণা বেছি এণ্টি ইনকামবেঞ্চি আহিছে গতিকে ৰাইজে এই সময়টো ইলেকশ্যনটোৱে ৰখি আছে বি পি এফ খেলিব কোনোবা বা বি পি এফ হিচাপত খেলিব এবাৰ 2024 এম পি ইলেকশ্যনত ডেফিনেটলি খেলিব না বি জে পিৰ লগত ডেফিনেটলি খেলিব সেইটো সময়ত ডিচিশ্যন ল'ব ইউ পি পি এল আৰু বি জে পিটো এলায়েন্স আছেই সম্ভাব্য প্ৰাৰ্থী আপুনি হ'ব পাৰে নেকি এইটো এতিয়ালৈকে পাৰ্টিত কোনো ডিচিশ্যন হোৱা নাই পাৰ্টিহে ডিচিশ্যন ল'ব কোনে কেণ্ডিডেট অলৰেডি কৈছোঁ বি টি চি আৰু বি টি চি হৈ থকা নাই এতিয়া কোনোবা যদি চেলেঞ্জ কৰে যে ৱেডাৰ বি টি চিয়ে 6 শিডিউলত আছে 6 শিডিউলত আণ্ডাৰত আছিলে বি টি আৰৰ কোনো মেনশ্যন কৰা নাই যে কোনটো শ্বেডিউলৰ দ্বাৰা বি টি আৰটো গঠন কৰা হ'ব আৰু বি টি চিয়ে বি টি আৰ হ'ব ডেট ইজ ইমপ্লাইড সেইটোও মেনশ্যন কৰা হোৱা নাই ইয়াৰ কাৰণে 6 শিডিউলৰ দ্বাৰা যিটো পাৱাৰ এণ্ড ফাংচন দিয়া গৈছিলে সেইটো এটা এটাকৈ উঠাই লৈ গৈ আছে ৰেভিনিউ কালেকশ্যনটো 6 শিডিউলত কনষ্টিটিউশ্যনত দিয়া এটা প্ৰভিজন এইটোকো উঠাই লৈ গৈছে গতিকে এপইণ্টমেণ্ট এইটো কনষ্টিটিউশ্যনতে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম অফিচ মেমৰেণ্ডাম কৰি পেলাই গেজেট নটিফিকেশ্যন ওলাইছে সেইটোকো আকৌ উঠাই লৈ গৈছে গতিকে এৰিয়া আকৌ এই তেনেকুৱা এটাৰ পিছত এটা যিটো কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ ৱেডাৰ বি টি আৰ ইজ আণ্ডাৰ 6 শিডিউল অৰ নট এইটো এতিয়া কুৱেশ্যনেবল হৈ গৈছে মইতো এপ্ৰিহেণ্ড কৰিছোঁ এতিয়াৰ আছাম চৰকাৰে লাহেকৈ কেনেবাকৈ পাৰ্লিয়ামেণ্টত এটা প্ৰপ'জাল আনিব পাৰে যে বি টি আৰটো বি টি চি যিহেতু 6 শিডিউলত আছিলে সেইটো আকৌ এমেণ্ডমেণ্ট কৰিব লাগে এমেণ্ডমেণ্ট কৰি পেলাই বি টি আৰটো 6 শিডিউলত নহয় বুলি সেইটোও কৰিব পাৰে সকলে বেলেগত আছে নে নাই বড়োসকলে নগাঁৱত আছে অসম গোটেই ডিষ্ট্ৰিক্টত আছে তেখেতসকলে কৈছে নেকি আমি অসমৰ পৰা ওলাই যাওঁ বি টি চি কি ইনক্লুচিভ বি টি চিৰ গোটেই জাতি গোষ্ঠী থাকিব আমাৰ কনচাৰ্ণটো হ'ল লেণ্ড যি মাটিটো আমাৰ এনচেষ্টৰসকলৰ আছিলে আমাৰ ফ'ৰ ফাদাৰ্ছসকলৰ আছিলে আমাৰ দেউতাসকলৰ আছিলে আমাৰ আঠাসকলৰ আছিলে এই মাটিটো লৈ পেলাইহে আমি বড়ো ৰাজ্য ছেপাৰেট ষ্টেট কৰিব বিচাৰোঁ আৰু 4 বছৰ নেগচিয়েশ্যনৰ আণ্ডাৰত এই এতিয়াৰ বি টি চিৰ এলেকাটো আমি পাবলৈ সক্ষম হৈছোঁ যদিও বা আমি বহুত বেছি এৰিয়া পাব লাগিছিল বি এ চি সময়ত বহুত বেছি এৰিয়া আছিলে সেইটোকো এটা সময়ত গাঁও কৰ্তন কৰিছে তাৰপিছত বি টি চি নেগচিয়েশ্যন হোৱাৰ পিছত যুক্তিপূৰ্ণ 50% এণ্ড মোৰ ট্ৰাইবেল ইনহেবিটেড ভিলেজেছ এইটো এটা কণ্ডিশ্যন কণ্টিগুইটি এইটো এটা কণ্ডিশ্যন হিষ্টৰিক ৰেফাৰেঞ্চ মানে সেইটো এলেকাত এতিয়া ট্ৰাইবেল মানুহ নাই কিন্তু কয়েক বছৰ আগত গোটেই এলেকাটো ট্ৰাইবেল মানুহেই আছিলে ট্ৰাইবেলসকলৰ নামতে আছে মাটি এই তেনেকুৱা বুৰঞ্জী থকা ইতিহাস থকা এৰিয়াবোৰকো বি টি চিত ইনক্লুড কৰা হৈছিলে এতিয়া কোনোবা আমি বি টি চিত নাথাকোঁ বুলি যদি ওলাই যায় তেখেতসকলক নাই শান্তি ৰখাব লাগে মানে এই অনাবড়োসকলক ৰাখিব নালাগে এই কথাটো কেনেকৈ আহে আমিতো বড়োসকলে ছেপাৰেট ষ্টেট খুজিছোঁ তেতিয়াহ'লে আমিও বিচাৰিছোঁ যে ছেপাৰেট হ'ব বিচাৰিছোঁ গতিকে সেইটো আমাক এৰি দিয়ক তেতিয়াহ'লে সেই যুক্তি যদি কোনোবা কয় মই অনুৰোধ কৰিম এতিয়াৰ বি টি চিৰ নেতাসকলক যে কোনো পধ্যে আমি বহুত হাজাৰ মানুহ থেজৰ দ্বাৰা আমাৰ ফ'ৰ ফাদাৰ্ছসকলৰ মাটি বি টি চি গঠনৰ দ্বাৰা আমি যেনেকৈ পাবলৈ সক্ষম হৈছোঁ
হয়তো 1 NC যেন এৰি নিদিয়ে। আৰু অলৰেডি কৈছোঁ BTC আৰু BTC হৈ থকা নাই। এতিয়া কোনোবা যদি চেলেঞ্জ কৰে যে ৱেডাৰ BTCয়ে BTC 6 শিডিউলত আছে, 6 শিডিউলত আণ্ডাৰত আছিলে, BTRৰ কোনো মেনশ্যন কৰা নাই যে কোনটো শিডিউলৰ দ্বাৰা BTRটো গঠন কৰা হ'ব। আৰু BTCয়ে BTR হ'ব ডেট ইজ ইমপ্লাইড সেইটোও মেনশ্যন কৰা হোৱা নাই। ইয়াৰ কাৰণে 6 শিডিউলৰ দ্বাৰা যিটো পাৱাৰ এণ্ড ফাংচন দিয়া গৈছিলে সেইটো এটা এটাকৈ উঠাই লৈ গৈ আছে। ৰেভিনিউ কালেকশ্যনটো 6 শিডিউলত কনষ্টিটিউশ্যনত দিয়া এটা প্ৰভিজন এইটোকো উঠাই লৈ গৈছে। গতিকে এপইণ্টমেণ্ট এইটো কনষ্টিটিউশ্যনতে লিখা আছে। গভৰ্ণমেণ্ট অফ আছাম অফিচ মেমৰেণ্ডাম কৰি পেলাই গেজেট নটিফিকেশ্যন ওলাইছে, সেইটোকো আকৌ উঠাই লৈ গৈছে। গতিকে এৰিয়া আকৌ এই তেনেকুৱা এটাৰ পিছত এটা যিটো কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ, ৱেডাৰ BTR ইজ আণ্ডাৰ 6 শিডিউল অৰ নট, এইটো এতিয়া কুৱেশ্যনেবল হৈ গৈছে। মইতো এপ্ৰিহেণ্ড কৰিছোঁ এতিয়াৰ আছাম চৰকাৰে লাহেকৈ কেনেবাকৈ পাৰ্লিয়ামেণ্টত এটা প্ৰপ'জাল আনিব পাৰে যে BTRটো BTC যিহেতু 6 শিডিউলত আছিলে সেইটো আকৌ এমেণ্ডমেণ্ট কৰিব লাগে। এমেণ্ডমেণ্ট কৰি পেলাই BTRটো 6 শিডিউলত নহয় বুলি সেইটোও কৰিব পাৰে।